নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমি এটা বিশেষ কাৰণবশতঃ আজি উজনি অসম যাবলৈ ওলাইছোঁ। কিয় যাওঁ সেইটো বাৰু আপোনালোকক পিছত ক'ম। ক'ত যাওঁ, কি কৰোঁ নকৰোঁ গোটেইখিনি আপোনালোকক দেখাই থাকিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। আৰু যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেলটো ক্লিক কৰি দিবলৈ একেবাৰে নাপাহৰিব। এতিয়া 12:30 বাজিছে ৰাতি। আমি ওলাই ৰেডি হৈছোঁ। মই চুইদাৰ এযোৰ পিন্ধি লৈছোঁ, তাত গৈ মেখেলা চাদৰ পিন্ধিম। আমি জখলাবন্ধা আহি পাই গ'লোঁ। তাৰপিছতে এতিয়া চাহ খাইছোঁ আৰু বনালি আছে। এতিয়া চাহ খাই লৈছোঁ। টোপনি ধৰিছে যে দুবোৰৰে, সেইকাৰণে আমি ইয়াতে অলপমান ফ্ৰেছ হৈ লৈছোঁ আৰু চাহ অকণমান খাই ল'লোঁ আৰু লাল চাহ খাইছোঁ। বেলেগ একো খোৱা নাই। ঠিক আছে বাৰু, পিছত আকৌ লগ পাই আছোঁ। মাইনাই বোলে চাহে নাখায়, এতিয়া খালি টোপনিয়ে যাব লাগে তাই। চাহ খাই পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। মানুহবোৰ গোটেই টোপনি গৈছিলে, গতিকে অকণমান চাহখিনি খাই দিয়াৰ পিছত অকণমান ফ্ৰেছ লাগিছিল, গতিকে আমি জখলাবন্ধাত অলপ চাহ খাই দিওঁ। এতিয়া আমি কাজিৰঙা সোমাইছোঁ আৰু কিন্তু স্পীড লিমিট লগোৱা আছিলে, গতিকে কাজিৰঙাৰ মাজত আমি বহুত লাহে লাহে যাব লগা হৈছিলে। তাৰ বাবে আমাৰ বহুত দেৰি হৈ গৈছিল। এয়া যিহেতু স্পীড লিমিট লগোৱা আছিলে আৰু 5,000 টকা ফাইন আছিলে, 30-40 স্পীডতে আমি যাব লগা হৈছিলে। একেবাৰে লাহে লাহে যাব লগা হৈছিলে।
এয়া আমি হালধিবাৰী বুঢ়ীআই থান পাইছোঁহি আৰু ইয়াত আমাৰ গাড়ী নৰখালোঁ। আমি গাড়ীৰ ভিতৰৰ পৰাই অকণমান তেওঁক সেৱা জনালোঁ আৰু গুচি আহিলোঁ, কাৰণ দেৰি হৈ গৈছে, ৰখি থাকিলে আৰু দেৰি হৈ থাকিব সেইকাৰণে। উজনি অসম বুলি ক'লে মনলৈ আহে যে তাত থকা চাহ গছবোৰ, চাহ বাগানবোৰ, ৰাস্তাৰ কাষে কাষে কি ধুনীয়াকৈ শাৰী শাৰী চাহ গছবোৰ আছে, বাগানবোৰ আছে। সঁচাই দেখি ইমান ভাল লাগে, মনটো খুবেই ভাল লাগে। আৰু মই তাৰ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইখিনিও আপোনালোকক দেখাইছোঁ। এয়া আমি গৈ পাইছোঁ বোকাখাট। তাতে অলপমান গাড়ীখন ৰখাই অলপ কিবা কিবি কিনা হৈছে মিঠাই। বাহঁতৰ ঘৰতো সোমাম, যিহেতু আমাৰ তিয়কত এজনী বা আছে, বাহঁতৰ ঘৰত সোমাম। আৰু সত্ৰত থকা দেৱলে কিবা কিবি অকণমান লোৱা হৈছে, এয়া সিহঁতে লৈছে আৰু মই নামি যোৱা নাই, ছোৱালীজনী লৈ গাড়ীতে আছোঁ। এয়া আমি গৈ পাম আৰু এতিয়া আমি তিয়কত থকা বাহঁতৰ ঘৰত সোমাম, তাতে ফ্ৰেছ হৈ ল'ম। বেছি দূৰ নাই আৰু পাবলৈ হৈছে আৰু। এয়া আমাৰ তিয়কত থকা বাহঁতৰ ঘৰত সোমাই গা পা ধুই ৰেডি হৈ ল'লোঁ আমি। ভিনদেউৱে আমাৰ গোটেই সত্ৰৰ গোটেইখিনি ব্যৱস্থা ভিনদেউৱে কৰি দিছিলে, কেনেকৈ শৰণ ল'ব লাগিব। আমি যে কৈছিলোঁ আজি বিশেষ কাম এটাৰ কাৰণে আমি তিয়কলৈ আহিছিলোঁ। বিশেষ কামটো হৈছে ভাইটি আৰু ভাগিনটোক শৰণ দিবলৈ গৈ আছোঁ। গোটেইখিনি যোগাৰ ভিনদেউৱে কৰি দিছিলে। এয়া মাজৰজন হৈছে বাৰ ল'ৰা। এখন চেলফি উঠিছিলোঁ, সেইখনো আপোনালোকক দেখালোঁ। এতিয়া আমি সত্ৰলৈ বুলি গৈ আছোঁ, কলীয়াপানীত থকা আউনীআটী সত্ৰলৈ। বাৰ ল'ৰাটো আগে আগে গৈ আছে। আমি অৱশ্যে 4-5 বছৰমানৰ আগতে আহিছিলোঁ আউনীআটী সত্ৰলৈ, কিন্তু এইবাৰ আকৌ বিশেষ কামটোৰ কাৰণে আহিব লগা হ'ল। আমি অকল আউনীআটী সত্ৰই নহয়, আমি আৰু বেলেগ বেলেগ ঠাইলৈও যাম, সেইবোৰো ভিডিঅ' কৰিম, আপোনালোকক দেখাই থাকিম। এয়া আমি সত্ৰৰ যিটো বাট, মেইন হাইৱেৰ পৰা যিটো বাট সোমাই আহে তাৰেদি সোমাই গৈ আছোঁ। এয়া আমি আহি পালোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰ, কলীয়াপানী, তিয়ক। আমি এতিয়া গাড়ীখন গেটৰ ভিতৰলৈ সোমাই লৈ যাম। সত্ৰৰ গোটেই এলেকাটো বহুত ডাঙৰ এটা এলেকা হয়, হয়তো চাগে কেইবাশ বিঘা মাটি হ'ব, কিন্তু মই ইমান অনুমান কৰিব পৰা নাই। এই ভাগিনটো গৈ আছে আগে আগে। মই তাত গৈ যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে চাই খুবেই ভাল পাব। য'ত য'ত পাৰোঁ ভিডিঅ' কৰিম, কিন্তু যিখিনি নোৱাৰোঁ ভিডিঅ' নকৰোঁ। সকলোতে ভিডিঅ' কৰাটো সম্ভৱ নহয় আৰু সকলোতে ভিডিঅ' কৰি থাকিবলৈ বেয়াও লাগে, গতিকে যিখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এয়া আমি গৈ আছোঁ ভিতৰলৈ। আউনীআটী সত্ৰত গাড়ী পাৰ্কিঙৰো সুব্যৱস্থা আছে। আমি গাড়ীখন পাৰ্কিঙত থৈ ভিতৰলৈ সোমাই যাম। ভিতৰত সোমাই গৈ আৰু কি কি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি সোমাই আহিলোঁ। সত্ৰৰ ভিতৰলৈ সোমাই যাওঁতে ৰাস্তাৰ দুই কাষে এনেকৈ দোকানবোৰ আছে। তাতে যি যি প্ৰয়োজনীয় সামগ্ৰী আপোনালোকক প্ৰয়োজন হয় সত্ৰৰ ভিতৰলৈ নিবলৈ, ধূপ চাকিৰ পৰা আদি কৰি গোটেইখিনি আপোনালোকে ইয়াতে ক্ৰয় কৰিব পাৰিব। ইয়াতে আমি কিনিম ধূপ চাকি এইবোৰ। এয়া ইহঁতে কিনি আছে কিবা কিবি, ল'ৰাটো ছোৱালীজনী মাইনাহঁত এনেকৈ সিহঁতে অকণমান চাইছে আৰু দোকান পোহাৰবোৰ অলপ চাইছে। এতিয়া আমি লাহে লাহে ভিতৰলৈ যাম আৰু আপোনালোকক ভিডিঅ' কৰি দেখাম। এয়া গৈছোঁ ভিতৰলৈ।
মই চেলেং আৰু ৰিহা মাৰি গৈছোঁ। যিহেতু মই এখন সত্ৰত গৈছোঁ আৰু বোৱাৰী মানুহ হিচাপে মই কিছু নীতি নিয়ম পালন কৰাটো বিচাৰোঁ, গতিকে মই ৰিহা আৰু চেলেং চাদৰ উৰি গৈছোঁ। কিবা কিবি বস্তু আছে যদি গোটেই প্ৰতি অপৰাধ হ'ব পাৰে, সেই অপৰাধ মানুহে কৰিব প্ৰজা। যিজন দেৱৰ লগত আমাক ভিনদেউৱে যোগাযোগ কৰি দিছিলে তেওঁৰ ঘৰলৈ আহিছিলোঁ। এতিয়া তেওঁ আমাক লৈ গৈ আছে প্ৰভু ঈশ্বৰৰ ওচৰলৈ। তাতে গৈ আমি প্ৰভু ঈশ্বৰক লগ কৰিম, প্ৰথমতে সেৱাভাগ জনাম। তাৰ পিছত কিছু নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি কৰি ভাইটি আৰু ভাগিনটোক প্ৰভু ঈশ্বৰে শৰণ দিব। আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ আৰু যাওঁতে মই অকণমান পৰিৱেশটো দেখাইছোঁ আপোনালোকক। কিমান ডাঙৰ এলেকা হয়তো আপোনালোকে দেখি গমেই পাইছে। এয়া এইবোৰ হৈছে সত্ৰৰে মাটি। এয়া আমি দেখিছে আপোনালোকে, এয়া হৈছে মূল সত্ৰ আৰু এয়া হৈছে প্ৰভু ঈশ্বৰ থকা ঠাইডোখৰ। আমি প্ৰথমতে প্ৰভু ঈশ্বৰৰ ওচৰলৈ যাম, তাত তেওঁক সেৱাভাগ কৰিম। এয়া বা গৈ আছে আগে তাত গৈ ভিডিঅ' কৰিব নোৱাৰি। তেওঁৰ লগত উঠা এখন ফটোৱে আপোনালোকক দেখাই দিছোঁ বাৰু। আমাৰ শৰণ লোৱা কাম নীতি নিয়মখিনি হৈ গৈছে, তাত ভিডিঅ' কৰিব নোৱাৰি, গতিকে ভিডিঅ' নকৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া আমি যিজন দেৱে আমাক গোটেইখিনি ব্যৱস্থা কৰি দিছিলে তেওঁৰ ঘৰলৈ আহিছোঁ। তাতে সত্ৰতে হয় তেওঁৰ ঘৰো। এয়া আমি এতিয়া বহি আছোঁ তেওঁৰ ঘৰত। তেওঁ আমাক খুব সুন্দৰকৈ আলপৈচান থৈছিলে। এয়া আমাক চাহ খাবলৈ দিছে, তেল পিঠা আৰু পেৰা দিছে, গাখীৰ চাহ। তাৰপিছত আমাক ভাত খোৱালে আৰু শেষত তেওঁৰ লগত দুকপিমান ফটো উঠিছিলোঁ। সেই ফটোখিনিও আপোনালোকক দেখাই দিছোঁ। ভাত খোৱাখিনি সময়ত ভিডিঅ' কৰা নহ'ল, গতিকে দেখাব নোৱাৰিলোঁ। ঘৰৰ পৰা খাই মেলি আহি আছোঁ এতিয়া গাড়ীলৈ বুলি। ইয়াতে তেওঁলোকৰ থকাৰ ব্যৱস্থা আছে। তাতে আমাক যিজন দেৱে আমাক যোগাযোগ কৰি দিছিলে তেওঁ আমাক ৰান্ধি বাঢ়ি খোৱালে। এতিয়া গাড়ীলৈ বুলি গৈ আছোঁ। তাৰপিছত আমি গৈ সোমাম ঢেকীয়াখোৱা নামঘৰত। ইয়াৰ পিছৰখিনি আপোনালোকক নেক্সট ব্লগত দেখাম। এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি পিছৰখিনি দেখাওঁ ব্লগটো বহুত দেৰি হৈ যাব, গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেলটো ক্লিক কৰি দিবলৈ একেবাৰে নাপাহৰিব।